আমি শালগছৰ খুঁটা যিটো ৰাউণ্ড চিম্বল সেইটো আমি দেখিবলৈ পাওঁ হয় আৰু সেইবিলাকতে আছিলে আৰু হাই হেল্ল' নমস্কাৰ মোৰ প্ৰিয় অসমবাসী ৰাইজ পলাশৰং চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আছোঁ মই এতিয়া ৰুদ্ৰসংঘ পাৰ্কৰ মিউজিয়ামত আৰু ৰুদ্ৰসংঘ পাৰ্কৰ মিউজিয়ামত এনেধৰণে তেওঁলোকে মিউজিয়ামত সজাই ৰাখিছে তলাতল ঘৰটো অতীজতে কি আছিলে অতীজতে কেনেকুৱা আছিলে তলাতল ঘৰটো সেই বিষয়ে আজি মই জানিবলৈ আহিছোঁ আৰু বৰ্তমান তলাতল ঘৰটোৰ অৱস্থা কেনেকুৱা আছে আৰু কোনটো অংশ কেনেধৰণে ৰজাসকলে নিৰ্মাণ কৰিছিলে বা ৰাজপ্ৰসাদটো কেনেধৰণে নিৰ্মাণ কৰাৰ তাৰ আঁৰৰ কাহিনী কি এই সকলো আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আহোম যুগৰ যিমানবিলাক স্থাপত্য বনাইছিলে সেই স্থাপত্যবিলাকৰ ভিতৰত আমি এই তলাতল ৰাজকাৰেংটোক এটা উল্লেখযোগ্য বা বিশেষভাৱে উল্লেখযোগ্য স্থাপত্য বুলি ক'ব পাৰোঁ কিয়নো আহোম যুগৰ স্থাপত্যবিলাকৰ ভিতৰত এইটোৱে সৰ্ববৃহৎ আছিলে আৰু ভয়ানকটো এইটোৱে আছিলে আৰু ইয়াৰ পৰা গোটেই তেওঁলোকে প্ৰশাসনিক কাম কাজবিলাক চলাইছিলে আৰু পোনপ্ৰথমে আহোম কিং ৰুদ্ৰসিংহই 1696 পৰা 1714 চনৰ ভিতৰত কাঠ আৰু বাঁহেৰে ইয়াক প্ৰস্তুত কৰিছিলে পাছত ৰাজেশ্বৰ সিংহই আপোনাৰ 1765ত প্ৰকাশ কৰি পেলাইছিলে আৰু ইয়াত সোমাবৰ কাৰণে মেইনলি তিনিখনে দুৱাৰ আছিলে আমি গড়গাঁৱৰ ফালৰ পৰা যদি আহোঁ এখন পানী দুৱাৰ এফালেদি তেওঁলোকৰ সকলোখিনি মহিলাখিনি অহা যোৱা কৰিব পাৰিছিলে আৰু আমি এইখন যদি চাওঁ বৰদুৱাৰখন দেখুওৱা হৈছে ইয়াত বৰদুৱাৰখনেদি তেওঁলোকৰ ৰয়েল ফেমিলিখিনি যায় বা উচ্চ পদস্থ যিসকল বিষয়া বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ তেনেকে তেওঁলোক অহা যোৱা কৰিছিলে আৰু এইখন হৈছে ৰংঘৰ ফালৰ পৰা আহিলে নদুৱাৰখন দেখুওৱা হৈছে নদুৱাৰখনেদি তেওঁলোকৰ অতিথিখিনি অহা যোৱা কৰিব পাৰিছিলে আৰু এই সন্মুখতে য'ত টিকেট কাউণ্টাৰ এতিয়া বহে সেইকেইটা এখন দুৱাৰ আছিলে বুৰঞ্জীবিদসকলৰ মতে এখন চাইকেটিক এখন দৌৰ মন বচা দুৱাৰ বুলিও কৈছে আৰু মন বচা দুৱাৰখনৰ বিশেষত্বটো হ'ল কি মানুহজনৰ মনটো বাচে কেনেকুৱা প্ৰকৃতিৰ হ'ব আৰু সেইটো চাইহে তেখেতক ভিতৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে ঠিক তেনেকে এইডোখৰক কয় টাংকক য'ত আমি উঠি যাওঁ এতিয়া এইখিনি দেখা নাপাওঁ এই টাংককেদি আমি উঠি যাওঁ আৰু এইটো ছটাই ঘৰ বুলি কোৱা হয় আৰু এই পাৰ্টটোতে গোটেই প্ৰশাসনিক কাম কাজবিলাক চলিছিলে আৰু এইখনকে কয় ন্যায় সুধা ফুকনৰ বিচাৰ চৰা মানে ৰয়েল কোৰ্টখন আৰু তাৰ তলতে জেলখনৰ বা পুতাহালৰ ব্যৱস্থাটো আছিলে আৰু পুতাহালখনত সোমাবলৈ এখনেই দুৱাৰ আছিলে সেইখন আৰ্কলজি ডিপাৰ্টমেণ্টে বন্ধ কৰি পেলালে আৰু এইটো কয় মেকুৰী ঘৰ মানে ব্লেক কেট ব্লেক পেন্থা ধৰা চমতাৰে কোবাই ধৰক দুখী এজনক তেনেকুৱা শাস্তি প্ৰদান কৰি টৰ্চাৰ কৰি পুতাহাললৈ পঠিয়াই দিয়া হয় ঠিক তেনেকে এইডোখৰক কয় বৰচৰা কনফাৰেন্স হল হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিলে ইয়াতে অৰ্থনৈতিক হওক ৰাজনৈতিক হওক গোটেইবিলাক দিশৰ ওপৰত আৰু সিডোখৰক কয় বুলনি চৰা কমন ৰুম হিচাপে ব্যৱহাৰ কৰিছিলে অৱসৰ বিনোদনৰ কাৰণে ধৰা ইউজ কৰিছিলে আৰু এইটো হৈছে মেটাৰনিটি হাউচটো দেখুওৱা হৈছে লেবাৰ ৰুমটো অতি সন্তান জন্ম হলে ইয়াতে মহিলাসকলৰ সুব্যৱস্থা কৰে আৰু সেইখন যিখন তোৰণ গাতে লাগি আছে এতিয়াও সেইখিনি দেখিবলৈ পোৱা যায় আৰু সেইখন যিখন তোৰণ সেইফালেদি তেওঁলোকৰ নৱজাতকক আদৰণি জনায় আৰু এইফালে আমি দেখো এখন প্ৰকাণ্ড মানে ফৰেষ্ট এৰিয়া তাত এখন বেজশাল আছিলে গোটেই হাৰ্বেল অৰ্গেনিক মেডিচিন খিনি তাত বনায় তেতিয়া দিনৰ যিখন ফাৰ্মাচী ধৰক আটাইবিলাক ব্যৱস্থা তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আটক ধুনীয়াকে বনাই লৈছিলে আৰু শেষৰটোৱে আছিলে ৰজাৰ টয়লেটটো আৰু ৰজাৰ পায়খানাটো এখিনি মানুহে ধৰিব লগা হৈছিলে গুধৰা বৰুৱা বুলি এখিনি মানুহক দায়িত্ব অৰ্পণ কৰিছিলে আৰু তেওঁলোকে কাইলে কি খাব ৰজাক পায়খানাটো চাই মানে খাদ্য দিয়া হৈছিলে আৰু ঠিক তেনেকে এইখন টোটেলি ডেষ্ট্ৰয় হৈ গ'ল চাংমাই ৰান্ধনি শালখন আৰু চাংমাই যিখিনি টাইটল আপোনালোকে জানে যে চাংমাই টাইটলখিনি কৃচ্ছিনৰ দায়িত্ব অৰ্পণ কৰিছিলে খুব বিশ্বাসী আছিলে ৰজাৰ আৰু বেছি দিয়াৰ সম্ভাৱনা থাকিব পাৰে ধৰক আৰু এই কাৰেংটোৱে সাতমহলীয়া ইয়াত গোটেই তলাতল ঘৰটো সাতমহলীয়া নহয় কাৰেংটো সাতমহলীয়া ইয়াৰ পৰা তিনিমহলটো মাটিৰ তলত চিক্ৰেট টানেলৰ ব্যৱস্থাৰ কাৰণে বনোৱা হৈছিলে ইয়াৰ পৰা যিখন চিৰি তললৈ নামি আহিছে চিৰিখন যদি আমি চাওঁ তলে তলে সুৰংগটোৰ ব্যৱস্থা আমি অলপ ধাৰণা কৰিব পাৰি ধৰিব পাৰি আৰু এইটো বেলবোধন কয় তেতিয়া দিনৰ লাইব্ৰেৰী আৰু এইটো যদি আপোনালোকে ভালকে চাই ব্ৰিটিছৰ দিনৰ কিছুমান ইটাৰে ৰিপেয়াৰিং কৰি থোৱা দেখিব তাৰ লুটিনিয়াৰ পাছত মানে তেওঁলোকে এইটো তেওঁলোকৰ ইটাৰে ৰিপেয়াৰিং কৰি থৈ গুচি গৈছিলে লাইব্ৰেৰী বেলবোধন বুলি কোৱা হয় হয় তেতিয়া দিনৰ আৰু এইটো হৈছে অক্টাগোনেল শেপত আছে এইটোৰ বিশেষত্ব আমি যদি শিৱ মন্দিৰ বিলাক যদি চাওঁ অষ্টভুজ এইটো চাইনিজ লেংগুৱেজত আপোনাৰ য়েনয়াং কয় এইটো এটা বুদ্ধৰ শুভগণনাৰ মানে প্ৰতীক হয় বাস্তৱতাৰ প্ৰতীক আৰু এই ফন্টৰ ঘৰটো এতিয়া দেখিবলৈ নাপাওঁ তাৰ পোজ বিলাক দেখিবলৈ পাওঁ আৰু ইয়াৰ যিখন মুখ দুৱাৰ মুখ সেইফালে আমি পূব ফালে মুখ কৰি আছে আৰু আমি যদি শিৱ মন্দিৰ বিলাক চাওঁ প্ৰায় আপোনাৰ উত্তৰলৈ থাকে সেৱা ধৰিব পৰাকে আৰু কিন্তু এইটো পূব দিশত থকাৰ কাৰণে এইটো ধাৰণা কৰিব পৰা হৈছে যে শিৱৰ যিটো মানে আমাৰ কামদেৱ শিৱৰ এটা অংশ গতিকে কামদেৱক পূব দিশত মানে পশ্চিমলৈ সেৱা ধৰা হয় পূব দিশত খোলা থাকে তেনেকুৱা আৰু বুৰঞ্জীবিদসকলৰ মতে এইটো আপোনাৰ পূজা ঘৰ বুলিও কোৱা হৈছে ইয়াত গোসাঁই মহন্তসকলে আহি ৰজাক নিৰ্মালি বুলি প্ৰদান কৰিছিলে তেনেকুৱা
আৰু এই তলৰ কিছুমান ৰুম ঘোঁৰাশাল আছিলে। এইটো মানে কি এই মন্দিৰটো বিশেষকৈ কামদেৱৰ মন্দিৰ বুলি কোৱা হয়। কামদেৱৰ মন্দিৰ, কাৰণ পূব দিশত ই আছে আৰু পশ্চিমলৈ সেৱা ধৰা মানে হৈছে। অনুমান কৰিব পৰা যায় অনুমান কৰিব কামদেৱৰ পৰা যায় মন্দিৰ কামদেৱৰ মন্দিৰ আছিলে। হয় হয় আৰু পূজাঘৰ হিচাপেও বুৰঞ্জীবিদসকলে লিখিছে, বিশিষ্ট বুৰঞ্জীবিদ নবীন বুঢ়াগোহাঁই পূজাঘৰ হিচাপে লিখিছে। আৰু এই তলৰ বিলাক যদি আমি চাওঁ, কিছুমান ঘোঁৰাশাল আছিলে আৰু মন্ত্ৰ থোৱা ঘৰ আছিলে, কিছুমান আপোনাৰ বিষাক্ত সকাহাব বিলাক পোহে, ব্ৰেণ্ডেড কেট বিলাক, আৰু তেওঁলোকে আটাইবিলাক ধুনীয়া কুঁৱৰীসকলে টয়লেট, যিটো আন্ধাৰত তেওঁলোকেতো বাহিৰত যাব নোৱাৰে, গতিকে তেওঁলোকৰ টয়লেটৰ ব্যৱস্থাও ভিতৰতে ৰাখিছিলে, এইবিলাক আমি দেখিবলৈ পাওঁ। আৰু ইয়াৰ যিটো গাঁথনি আমি যদি চাওঁ, আপোনাৰ ইয়াৰ শ্বৰ্ট, যিখন শ্বৰ্ট ৰড চড নথকাকে ধৰক আমি এইটো পাৰ্টত যদি গৈ পাওঁ, ৰখি থকা দেখিবলৈ পাম। তেতিয়া যিটো কঁৰাল বনাইছিলে আপোনাৰ কঁৰালটো মানে আপোনাৰ বৃহৎ গাঁত খানে, তাতে বৰা চাউল, মাটিমাহ, গুড়, শিলিখা, শিলচূণ, শামুকচূণ চব 25-30 দিন মান গেলোৱা পাছতে এই বস্তুটো তেওঁলোকে প্ৰস্তুত কৰে। আৰু এনে কঁৰালৰ আয়ুসটো আপোনাৰ 1000 বছৰ হয়, কিন্তু যদি তাত পানী পৰি থাকে, কেলছিয়াম কাৰ্বনেটৰ লেখীয়া ৰাসায়নিক বিক্ৰিয়া যিটো, তেতিয়াহ'লে ইয়াৰ আয়ুসটো কমি আহে। আৰু ইয়াৰ দৌৰবিলাক যদি আপুনি চাই, একেটা দুৱাৰে যে শেষলৈকে গৈ আছে ভিতৰৰ, তেনেকুৱা লাগে। কিন্তু আমি 5খনমান যোৱাৰ পাছত, ধৰক 4খনমান যোৱাৰ পাছত অলপ ইফালে থাকে, অপজিটত থাকে। এই বস্তুটো তেওঁলোকে এনিমি আহিলে বা হঠাতে গম পাবৰ কাৰণে ব্যৱস্থা কৰিছিলে। আৰু যিটো বাস্তুশাস্ত্ৰৰ মতে, এতিয়া যিহেতু আপোনাৰ ঘৰবিলাক, দুৱাৰবিলাক চিৰিয়েলকে বনাব নালাগে, ধৰক ঠিক তেনেকে তেওঁলোকে নাম তত্ত্ব বুলি এটা তেওঁলোকে ফ'ল' কৰিছিলে ৰজাৰ দিনত। আৰু তেনেকে আপোনাৰ এইটোক কয় জুংগড়, 15-20 ফুট মান ওখ, আৰু এনেকুৱা 3টা গড়ে গোটেই মনুমেণ্টটোক বেৰি আছিলে। জুংগড়, য'ত টিকেট কাউণ্টাৰ বহে, সেই তাত এটা আছিলে আপোনাৰ ভিতৰ গড়, আৰু গড়গাঁৱক কেন্দ্ৰ কৰি এটা আছিলে বাজগড়। মানে ইয়াত সোমোৱাটো ইমান সহজ নাছিলে। আৰু এইফালে এটা পুখুৰী দেখিব, এইটো কয় মিঠা পুখুৰী। ৰেলিং দি ৰাখি থৈছে, সেইফালে থাকে আছে। সেইটোতে মানে ৰজাই গা কাপোৰ ধুৱে, আৰু ধৰক অন্য মানুহে টাচ কৰিব নোৱাৰে। আৰু এই মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত বিদ্ৰোহীসকলে ওপৰখিনি জ্বলাই পেলাইছিলে। সেইকাৰণে এতিয়া আমি যিহেতু হয় আপুনি তলাতল ঘৰলৈ গ'লে ওপৰৰ অংশটো দেখা পোৱা নাযায়। ওপৰ অংশটো দেখা পোৱা নাযায়, মানে ওপৰখনটো আপোনাৰ শাল গছৰ খুঁটাৰ ভাটো চালি দি 2টা চাদত বনাইছিলে। আৰু এইখিনি আমি শাল গছৰ খুঁটা যিটো ৰাউণ্ড চিম্বল, সেইটো আমি দেখিবলৈ পাওঁ। হয়, আৰু সেইবিলাকতে আছিলে। আৰু মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাতে বিদ্ৰোহীসকলে এইখিনি জ্বলাই পেলাইছিলে। যিখিনি কাঠৰ অংশ আছিলে, শাল কাঠেৰেদি নিৰ্মাণ কৰা হৈছিলে, শাল কাঠেৰেদি নিৰ্মাণ কৰা যিখিনি আছিলে, সেইখিনি তাৰমানে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে জ্বলাই পেলালে। আৰু জ্বলাই পেলোৱাৰ পাছতে সেই পুখুৰীটোতে মানে ধন বিলাক পেলাই মানুহবিলাক গুচি গৈছিলে। আৰু পাছত স্থানীয় মানুহে জাকৈ মাৰিও সেই পুখুৰীটোত সোণ বুটলিছিলে। সেইকাৰণে সেইটো সোণফুলা পুখুৰী বুলি বুৰঞ্জীবিদসকলে লিখে। আৰু এইফালে এটা দেখিব খটখটি পুখুৰী বুলি কয়, সাধাৰণ চন্দুৰী চাওদাঙে গা কাপোৰ ধুৱে। তেনেধৰণে গোটেই প্ৰশাসনিক ব্যৱস্থাটো চলাবৰ কাৰণে এটা হেড কোৱাৰ্টাৰ হিচাপে মানে তেওঁলোকে এইটো ব্যৱহাৰ কৰিছিল। আৰু অতীজতে যেনেধৰণৰ আছিলে তলাতল ঘৰটো, বৰ্তমান কোনটো অংশ নাই? বৰ্তমান আপোনালোকে এই বৰদুৱাৰেদি সোমাই গ'লে, এই টিকেট কাউণ্টাৰৰ পৰা বাটচৰাৰখিনি বা চাইকেটিক যিখন দৌৰ কৈছিলো, সেইখিনি আপোনালোকে দেখিবলৈ নাপায়। বা এই চতাই ঘৰটোৰ টাংককৰ ওপৰ খটখটিকেইটাৰ ওপৰৰ এই চাদবোৰ দেখিবলৈ নাপায়। ঠিক তেনেকে এইটো মেকুৰী ঘৰটো, ব্লেক কেট থকা ৰুমটো, এই ওপৰ চাদবোৰ দেখিবলৈ নাপায়। তাৰপৰা এই চিৰিকেইটাৰ সমপৰ্যায়ৰ খিনি আছে, তাৰ ওপৰ দুমহলটো দেখিবলৈ নাপায়। ঠিক তেনেকে আগলেও সেই দুমহলটো দেখিবলৈ নাপায়। আৰু এই যিটো কামদেৱৰ মন্দিৰ বা পূজা ঘৰ বুলি কোৱা হৈছে, এইটো আপোনাৰ ফ্ৰণ্টৰ ঘৰটো দেখিবলৈ নাপায়, পোজবিলাক দেখিব। তো তেনেকুৱা। আৰু এই জুংগড়টো মানে ব্ৰিটিছৰ সময়ছোৱাত ইয়াৰ পৰা ভাঙি নি পেলানি তেওঁলোকে দলং চলং বনাবলৈ ব্যৱহাৰ কৰিছিলে। সেইকাৰণে এইটো আধাটোহে জুংগড়টো দেখিবলৈ পোৱা যায়। আৰু এইটো গোলাঘৰটো দেখুৱাইছিলে, অকমান ডিষ্টেঞ্চ মেইনটেইন কৰি বনাইছিলে, ধৰক গুলি বাৰুদ বিলাক ৰাখিবৰ কাৰণে। যিখিনি খাৰ ঘৰীয়া, সেইখিনি খাৰটো বনাই, আৰু যিখিনি শিলৈদাৰি, সেইখিনি গুলিটো বা বৰটো ফিলৈবিলাক ফায়াৰিং কৰে। শাল গছৰ খুঁটাৰ সেই 2টা চাদত বনাইছিলে। ধ্বংসস্তূপত পৰিণত হ'ল। হয়, সেইফালেদি আমি উঠি যাওঁ। আৰু ইয়াৰ এইখন আছে ৰয়েল কোৰ্টখনৰ ওপৰতো, আৰু এইফালে আপোনাৰ পোতাশালখন, পোতাশালৰ ওপৰতে আমি থিয় হওঁ। হয়, ধন্যবাদ জনাইছো, আপুনি ইমান সুন্দৰকে কৈ দিলে। ধন্যবাদ। কৰি আছে কামখিনি, গোটেইখিনি সম্পূৰ্ণ হ'লে আৰু ভাল লাগিব। গোটেই ৰংপুৰ নগৰৰ মনুমেণ্ট বিলাক ইয়াত মডেল হিচাপে ৰাখিব। এজন টুৰিষ্টক যাতে আমি গোটেইখিনি ইনফৰমেশ্যন ইয়াতে দিব পাৰোঁ। প্ৰায়বিলাক যিহেতু আপুনি যদি চাই মনুমেণ্ট বিলাকৰ যিবিলাক স্কাল্পচাৰ, সেইবিলাক নিশেষ হৈ গৈছে। এই স্কাল্পচাৰ বিলাকৰ ফটো গেলাৰী এটা কৰাৰ কথা আছে ইয়াত। গতিকে সুন্দৰকে ৰংপুৰ নগৰখনক আটক ধুনীয়াকে মানে প্ৰস্তুত কৰা, আকৌ জীৱন্ত কৰি তোলাৰ এটা মানে পৰিকল্পনা কৰা হৈছে।
অতীজতে যে তলাতল ঘৰটো এনেকুৱা আছিলে হয়। হয়তো বহুতে হয়তো নাজানে হয়। আজি ময়ো ইমান গম পোৱা নাছিলো হয়। ইমান দিনে যে তলাতল ঘৰটো এনেকুৱা আছিলে এনেকৈ হ'ল বৰ্তমান হয়। এতিয়া অতীজতে এনেকুৱা আছিলে বৰ্তমানৰ অংশটো এনেকুৱা হৈছে এনেকুৱা হৈ আছে হয়। ধন্যবাদ জনালো ধন্যবাদ। এতিয়া কেনেকুৱা লাগিছে শিৱসাগৰ পৰিৱেশ কেনেকুৱা লাগিছে মানে এতিয়া ৰুদ্ৰসিংহ পাৰ্কত আছো এতিয়া মিউজিয়াম চালো মিউজিয়াম চোৱাৰ পাছত এতিয়া ঘনশ্যাম ঘৰো চালো এতিয়া অনুভৱ তোমাৰ বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিলে বহুত দিনৰ পৰা আহিম ভাবি আছিলো আপুনি যিহেতু শিৱসাগৰতে আছে ভাবিলো আপোনাৰ এইটো চান্সতে যে শিৱসাগৰখন চাই আহোঁগে আহিছিলো বহুত সৰুতে হয়। ক্লাছ 6-7 মানত পঢ়ি থাকোঁতে আহিছিলো তেতিয়া এইবিলাক একো স্মৃতি নাই আৰু যে হয়, ফটো চটো তুলি ৰখা হয়। সৰু আছিলো না তেতিয়া মোবাইলৰ যুগ নাছিলে একো স্মৃতি নাছিলে হয়। পাহৰি গৈছো বস্তুবিলাক কিন্তু হয়। এতিয়া বহুত দিনৰ পিছত আহিছো ভাল লাগিলে বহুত ভাল লাগিলে ঐতিহাসিক শিৱসাগৰ মানে সকলোৰে টান থাকে সকলোৰে মনত এটা ভাৱ থাকে যে এদিন শিৱসাগৰলৈ যাম শিৱসাগৰৰ যিবিলাক মনুমেণ্টছ আছে তাই সেইবিলাক চাবলৈ সকলোৰে হেঁপাহ থাকে আচলতে বিদ্যুতেও আহিবলৈ হেঁপাহ কৰিলে সেইকাৰণে মই বোলো আহা আমি শিৱসাগৰ চাওঁ গতিকে আহিলে ভাল লাগিলে